বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই দাখিল কৰিলে সদনত পূৰ্ণাংগ বাজেট আৰু বাজেট অধিৱেশন ইতিমধ্যে চলি আছে। আমাৰ সৈতে অসম বিধানসভা টিভিৰ এই অনুষ্ঠানত উপস্থিত আছে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। তেখেতৰ পৰা এই বাজেটখন সম্পৰ্কে কিছু কথা আমি জানিব পাৰিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। আমি দেখিছোঁ এখন কৰমুক্ত বাজেট, নতুনকৈ কোনো কৰ আৰোপ কৰা নাই। লগতে চিকিৎসা, স্বাস্থ্য আৰু কৃষি খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত বহু পদক্ষেপ লৈছে এইখন বাজেটে। বহু লোকে কৈছে এখন সৰ্বাংগ সুন্দৰ বাজেট। কি ক'ব আপুনি? হয়, যিখন বাজেট আজি আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বাজেট। এই বাজেট অধিৱেশনত যিখন বাজেট আমাৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিলে, এই বাজেটখন কৰমুক্ত বাজেট, যে সৰ্বসাধাৰণ ৰাইজক সকাহ দিয়া এখন বাজেট। সকলো শ্ৰেণীৰ লোকে যাতে তেওঁলোকৰ নিজৰ কৰ্মস্থলীৰ পৰা নিজে স্বাৱলম্বী হ'ব পাৰে। শিক্ষা ক্ষেত্ৰতো এটা উন্নয়ন হ'ব পাৰে, দ্ৰুতগতিৰ উন্নয়ন কৰিব পাৰে বা উন্নত হয় শিক্ষা খণ্ডটো বা শৈক্ষিক দিশটো উন্নয়নৰ এটা লক্ষ্য হিচাপে লৈ শিক্ষা খণ্ডত বহুখিনি আজি এই বাজেটত সংযোজন হৈছে। যিহেতু লগতে আমাৰ কৃষি খণ্ডত যিখিনি আমাৰ কৃষকসকলক যিমানখিনি সকাহ দিব বিচাৰিছে সেইখিনি সম্পূৰ্ণ কৰিব পাৰিলে অন্ততঃ আমাৰ বাজেটখনৰ জৰিয়তে আমাৰ সকলো অসমৰ ৰাইজ উপকৃত হ'ব, কৃষক ৰাইজ। যিহেতু কৃষি খণ্ডত আজি কম খেতিত অধিক উৎপাদন কৰি যি ধৰণে স্বাৱলম্বী হ'ব পাৰে আজিৰ দিনত, তেনেধৰণৰ পদ্ধতি আমাৰ চৰকাৰে আজি আমাক এইখিনি সুবিধা দিব বিচাৰিছে ৰাইজক। লগতে আমাৰ স্বাস্থ্য ক্ষেত্ৰতো আমাৰ বহুখিনি সংযোজন ঘটিছে। স্বাস্থ্য ক্ষেত্ৰত বৰ্তমান আমাৰ অসমত নিৰ্মাণ হৈ থকা কিছুমান মেডিকেল কলেজ আপোনালোকে নিশ্চয় দেখিছে, আৰু প্ৰত্যেকখন PHCত একোজনকৈ MBBS ডক্টৰ দিয়াৰ যি পৰিকল্পনা লৈছে, গতিকে এইখিনি সম্পূৰ্ণ হৈ উঠিলে অসমৰ বিভিন্ন ঠাইত প্ৰত্যেকটো সমষ্টিত বহুতো PHC আছে, আৰু স্বাস্থ্য আমাৰ খণ্ডত তাৰমানে আমাৰ যিবিলাক PHC আছে সেইবিলাকত একোজন ডক্টৰ নিয়োগ কৰাৰ লগে লগে সেই অঞ্চলৰ আমাৰ সৰ্বসাধাৰণ ৰাইজ বহুখিনি উপকৃত হ'ব, বহুখিনি সুবিধা পাবলৈ সক্ষম হ'ব। নহ'লে আগতে যেনেধৰণে আমাৰ কোনোবা এজন ৰোগীয়ে ডক্টৰৰ ওচৰলৈ যাবলৈ হ'লে জিলাৰ আমাৰ যিখন মেডিকেল সেইখনলৈ যাবলগীয়া হয়। বহুতো জিলাত তেনেকুৱা মেডিকেল নাছিলে, মেডিকেল কলেজলৈ যাবলগীয়া হয়। মেডিকেল কলেজ বুলি ক'লে অসমত দুখনেই আছিল, প্ৰথম আমাৰ ডিব্ৰুগড় আৰু গুৱাহাটী মেডিকেল কলেজ, আৰু এতিয়া আমাৰ প্ৰত্যেকখন জিলাত একোখন মেডিকেল কলেজ নিৰ্মাণ কৰাৰ যি পৰিকল্পনা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ল'লে, গতিকে সেইখিনি আমাৰ সম্পূৰ্ণ সফল হোৱাৰ পথত। যিহেতু মোৰ নিজৰ সমষ্টিতে এখন মেডিকেল কলেজ সম্পূৰ্ণ হ'বলৈ আৰু খুব বেছি আৰু 2-3 মাহৰ পাছতে আমাৰ মুকলি কৰিব পৰা এটা অৱস্থা পাইছেহি। গতিকে এনেধৰণে বিভিন্ন পৰ্যায়ত বিভিন্ন শিতানত প্ৰত্যেকটো বিভাগত যাতে সকলো ৰাইজ উপকৃত হ'ব পাৰে, স্বাৱলম্বী হ'ব পাৰে, সকলোখিনি ক্ষেত্ৰতে আজি আমাৰ এই বাজেটখনে যেনেধৰণে আজি পুঁজি আবণ্টন দিবৰ কাৰণে যিখিনি ধাৰ্য কৰিছে, সেইখিনি ভৱিষ্যত আমাৰ অসমৰ ৰাইজ উপকৃত হ'ব। হয়, আপুনি যিহেতু এগৰাকী উজনিৰ বিধায়ক আৰু বহু চাহ বাগান আছে উজনিৰ ফালে, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সকাহ আৰু উৎসাহৰ বাবেও তেওঁলোকে এইবাৰ পদক্ষেপ লৈছে, সেই সম্পৰ্কে কি ক'ব? হয়, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক যিখিনি বহুদিনৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে বিচাৰি আছিল সুবিধাখিনি, উজনিত বহুতো ক্ষুদ্ৰ চাহ খেতিয়ক আছে, কেইবাটাও সন্থাও আছে। তেওঁলোকে আমাৰ আগত বহুখিনি কথা কৈ থাকে যে আমি এইখিনি সুবিধা পোৱা নাই, এইখিনি সুবিধা পোৱা নাই। তেওঁলোকক সেই সুবিধাখিনি দিবৰ কাৰণে আজি ক্ষুদ্ৰ চাহ খেতিয়কসকলে যাতে ভৱিষ্যত আৰু উদ্যোগীমুখী হয়, চাহ উদ্যোগমুখী হয়, এই কথাখিনি চিন্তা কৰি আজি আমাৰ এই ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাক আজি বাজেটখনত সকাহ দিবৰ কাৰণে আজি কিছু আজি ধৰি লওক পুঁজি আবণ্টন তেওঁলোকৰ কাৰণে ধাৰ্য কৰিছে।